নমস্কাৰ, অন্নমণি আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিলোঁ আমাৰ অসমীয়া সমাজৰ বিয়াৰ এটি সামান্য নিয়ম। আমাৰ অসমীয়া সমাজত দৰা ঘৰৰ পক্ষই কইনাজনীক এযোৰ নোৱনি কাপোৰ দিয়ে, আনিব নাপায়। লগত এখন আইনা দিয়ে, লগত আনিব নাপায়। কিয় আনিব নাপায় জানেনে? তাকে বোলো আপোনালোকৰ ওচৰত অকণ শ্বেয়াৰ কৰোঁ। আইনাখন দিয়ে, আইনাখন সেইটো দিনাখনলৈকে চায়, কইনা হোৱালৈকে। তাৰপিছত সেন্দুৰ দিয়াৰ পিছত আৰু নাচায়। আৰু মাহ হালধিয়ে যেতিয়া কইনাজনী নোৱাই ধুৱাই, সেই কইনা এযোৰ নোৱনি কাপোৰ বুলি দিয়ে, সেই কাপোৰযোৰ পিন্ধি মাহ হালধিয়ে নোৱাই ধুৱাই কইনাজনীক এযোৰ নতুন সাজপাৰ পিন্ধায়। তাৰপিছতে শহুৰৰ ঘৰলৈ লৈ আনে। তাৰমানে কি, কইনাজনীয়ে ছোৱালীজনীয়ে এই মাকৰ ঘৰত যিখন মুখ আছিলে সেইদিনাখনলৈকে চালে, এখন নতুন মুখৰ পৰিচয় হ'ল। আৰু সেই কাপোৰযোৰ, নোৱনি কাপোৰযোৰ নোৱাই ধুৱাই মাকৰ ঘৰত যি ৰীতি নীতি, যি নিয়ম কাৰণ আছিলে, সেইবিলাক বেয়া গুণ আছিলে, সেই কাপোৰযোৰ নোৱাই ধুৱাই নতুনকৈ এটা পৰিচয় দি লয় এখন ঘৰৰ এজনী বোৱাৰী। গতিকতে এই নোৱনি কাপোৰযোৰ আৰু আইনাখন এইটো কাৰণেই আনিব নাপায়, মাকৰ ঘৰৰ যিবিলাক বেয়া ৰীতি নীতি সেইবিলাক পাহৰি নতুন সাজত, নতুন এটা পৰিচয়, নতুন সাজত থাকে শহুৰৰ ঘৰৰ। গতিকতে শহুৰৰ সেই ঘৰখনত আহি ছোৱালীজনীয়ে যে এজনী ছোৱালী পানীৰ সৈতে তুলনা কৰা যায়, যি পাত্ৰত থোৱা যায় তাৰে আকাৰ ল'ব লাগে। অৱশ্যে এনেকুৱাও নহয়, কিছুমান শহু যৌতুক প্ৰথাৰ কাৰণেও বহুত ছোৱালীজনীক মানসিকভাৱে শাৰীৰিকভাৱে টৰ্চাৰ কৰে। কোনো ল'ৰা ঘৰৰ পক্ষই যে কোনো ছোৱালীক যৌতুকৰ কাৰণে কেতিয়াও টৰ্চাৰ কৰিব নাপায়, মানসিক শাৰীৰিক অত্যাচাৰ কৰিব নাপায়। আপোনাৰ ল'ৰাটোক আপুনি সেই ভাল ছোৱালীজনী, ভাল বোৱাৰীজনীৰ যোগ্য সন্তান কৰি তোলক। আপোনাৰ ল'ৰাটো কাপুৰুষ নহয় যে এটা কাঠৰ সম্পত্তি গঢ়ি ল'ব নোৱাৰে। ঢেৰ সম্পত্তি আনিলে যদি ছোৱালীজনীৰ শিষ্টাচাৰ ভাল নহয়। গতিকে সকলো মাক বাপেকক কওঁ, আপোনাৰ ছোৱালীজনী ঢেৰ কাঠৰ সম্পত্তি দি বিয়া দিব নালাগে, ভাল শিষ্টাচাৰ দি বিয়া দিয়ক, যে সেইখন ঘৰত সুখে শান্তিৰে বসবাস কৰিব পাৰে আৰু খাব পাৰে। আৰু সেই ল'ৰাটো যে কোনো কাঠৰ সম্পত্তি লোভ কৰিব নালাগে, যে কাপুৰুষৰ নিচিনাকৈ কিছুমান শহু আছে মানসিক শাৰীৰিক টৰ্চাৰ কৰে বোৱাৰীজনীক কেইটামান পচি খহি যোৱা সম্পত্তিৰ কাৰণে। আপুনি সেই বোৱাৰীজনীক সুসংস্কাৰ দি এজনী ভাল বোৱাৰী ৰূপে আপুনি নিজেও শাহুৰ যোগ্য হ'ব লাগিব। সেয়াই, ধন্যবাদ।